নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ আজি নতুন ইউটিউব চেনেললৈ। আপোনালোকে চাব আৰু আহকচোন। আজি মই এটা ভিডিঅ' বনাইছোঁ, ইউনিক ভিডিঅ'। মই পোৱা নাই এনেকুৱা ভিডিঅ'। আপোনালোকে চাই ভাল বুলি আশা ৰাখিলোঁ। বলকচোন মই কি দেখাম প্ৰথম আপোনালোকে চাব। প্ৰথম দেখাই লৈছোঁ। প্ৰথম দেখাইছোঁ চাব দেই। এইখন বিল হ'ল। এখন আমাৰ বিল, যোৱা মাহৰ বিল হয়। তো এখন যোৱা মাহৰ বিলটো ইয়াত আছিলে 1051 টকা বিল আছিলে আৰু এইটো পে'মেণ্ট অলৰেডি হৈ গৈছে। তো পে'মেণ্ট ৰিচিপ্ট হৈ গ'ল, 1051 টকা হৈ গ'ল এখন। তো এইকেইটা দিয়াৰ পাছত আমাৰ জিলা যোৰহাট হয় আৰু সংমণ্ডল সংমণ্ডলৰ অন্তৰ্গত যিটো আমাৰ Apdcl অফিচ আছে, কাৰ্যালয় আছে, তাত বিল দিয়াৰ পাছত মানে তেওঁলোকে 4টা LED লাইট চৰকাৰৰ পৰা ফ্ৰী দিছে। তো 4টা LED লাইট ফ্ৰী দিছে। মই লাইটকেইটা অনা দিন হ'ল, আজি কেইবাদিনো হ'ল। তো মই খোলা নাছিলোঁ। মই কালি খুলি চেক কৰিলোঁ গোটেইকেইটা লাইট। এটা লাইটো নজলে, গোটেইকেইটা ফিউজ। মই আপোনাক ডাব্বাটো দেখাই আছোঁ, আপোনালোকক চাব। এইটো কি আছে চাওক, তপন কুমাৰ গগৈ আছিলে। এইটো পুৰণা লাইট হয় এইবিলাক। তো এইবিলাক 4টা লাইট আছে ইয়াত দেই, দেখাই আছোঁ। 4টা লাইট আছে। তো লাইটকেইটা মই বৰ্ণনা দিম, চাব। মই এইটো চুইচটো প্ৰথম দি দিছোঁ। এইটো দি দিয়াৰ লগে লগে এইটো লাইট জ্বলি গৈছে। মই এইটো লাইট দি থৈছোঁ। মই লাইট এটা এটাকৈ টেষ্ট কৰিম, আপুনি চাব দেই। এইটো মই খুলি দিছোঁ। এতিয়া এইটো লাইট চাওক। এইটো Apdcl লাইট হয় গোটেইকেইটা। তো লগাম, চাব। নাই, একোৱেই নাই, একো নজ্বলে। তাৰপৰা এইটো থলোঁ। এইটো মই বেলেগকৈ থৈছোঁ। এইটো চাওক, এইটো লাইট, এইটো Apdcl লাইট হয়। এইটো জ্বলালে চাওক, এইটোও নজ্বলিলে, এইটোও নাই। মই তাৰ মাজত আকৌ দেখাই দিছোঁ। মই এইটো দুটা লাইট হ'ল। এইটো মই লাইট, এইটো আমাৰ নিজৰ লাইট হয় ঘৰৰ। এইটো মই এটা অন কৰিছোঁ, এইটো চাওক, এইটো জ্বলি গৈছে। এইটো খুলি দিছোঁ আৰু বাকী গোটেইকেইটা লাইট মই চেক কৰি দেখাইছোঁ। এইটো লাইটো নজ্বলে চাওক। আৰু এই 3টা মই এক্সট্ৰাকৈ থৈছোঁ আৰু এটা লাইট আছে। এইটো এতিয়া জ্বলাম, চাব। এইটোও নজ্বলে। তাৰ মাজত আকৌ দেখাই দিছোঁ মই, চাই থাকক। এই 4টা লাইট মই দেখালোঁ, এটাও নজ্বলিলে। তাৰপৰা এতিয়া আমাৰ ঘৰৰ লাইটটো মই জ্বলাই দিম, চাওক। চুইচ অন কৰি থোৱা আছে। জ্বলি গ'ল আৰু এতিয়া এইটো বন্ধ কৰি দিছোঁ। তো মই ক'ব লগা এইটোৱে যে 100 টকাই হওক, 200 টকাই হওক, যিমানে মানুহৰ বিল নহওক, উপভোক্তাৰ বিল নহওক কিয়, তো বিলখিনি ৰাইজে দি আছে। তাৰ বিনিময়ত কি কৈছে, লাইট দিছে চৰকাৰে পুৰণা লাইট হয়। প্ৰত্যেকটো লাইটেই পুৰণা। এটা লাইটো ভালকৈ নজ্বলিলে মই দেখাই দিলোঁ। আৰু আপোনালোকে কমেণ্টত জনাবচোন, আপোনালোকে এইবিলাক লাইট লৈছেনে আৰু আপোনালোকৰ লাইটবিলাক ঘৰত জ্বলিছেনে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনাক কৈছোঁ যে আপোনালোকে শ্বেয়াৰ কৰিব আৰু ৰাইজলৈ যাওক। ৰাইজে অকণমান অকণমান গম পাওক এই বিষয়ে, যে কেনেকুৱা ধৰণৰ লাইট দিছে চৰকাৰৰ ঘৰৰ পৰা। এইবোৰ লাইট পুৰণা লাইটে কি লাইট আমি নাজানো। আমি বিল দিছোঁ, বিল কমপ্লিট দিছোঁ। বিল কমপ্লিট দিয়াৰ পাছত লাইট এনেকুৱা ধৰণৰ দিছে। এইবিলাক লাইটটো প্ৰয়োজন নাই ফিউজ লাইটৰ। পইচাটোতো ফিউজ যোৱা নাই, পইচাটোতো ঠিকে লৈছে, অ'কে লৈছে, কিন্তু লাইটবিলাক ফিউজ। গতিকে আপোনালোকে বন্ধুসকল ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু মোৰ নতুনকৈ যিটো ইউটিউব চেনেল সেইটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।